আজি মানে মই আনকি খা ভিডিঅ' বনাব ল'ব আপোনালোকে পূজা মণ্ডপ কেনেকুৱা দেখিছে ডিজাইনৰ দেখিছে মানে পূজা মণ্ডপ আপোনালোকে কেনেকুৱা ডিজাইনৰ দেখিছে আজি এটা ডিজাইন দেখাবলৈ লৈছোঁ মানে ডেক'ৰেশ্যনটো কৰিছে নগাঁৱৰ যিটো মহামৃত্যুঞ্জয় মন্দিৰ আছে সেই মহামৃত্যুঞ্জয় মন্দিৰ আৰ্হিত এটা পূজা মণ্ডপ ৰেডি মানে সজাই তুলিছে আৰু তাতে দুৰ্গা পূজা উপলক্ষে পূজাটো হৈয়ে আছে আজিতো নৱমী কাইলৈ দশমী পূজা মণ্ডপটো আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু এইটো হৈছে পূজা মণ্ডপটো সেইটো মানে যিটো পূজা মণ্ডপ একদম ছেম বনাইছে মহামৃত্যুঞ্জয় মন্দিৰ আৰ্হিত একদম ধুনীয়া পুৰা শিৱলিংগৰ নিচিনা বনাইছে মানে নগা পম্পত যেনেকুৱা আছিলে মৃত্যুঞ্জয় মন্দিৰ তেনেকুৱা নিচিনা বনাইছে এইটো হৈছে শিৱবাৰে নৃত্য কৰি থকা এটা মূৰ্তি এতিয়া মানুহ নাই ইমান আইচক্ৰীম খাই ভিডিঅ' বনাইছে আজি মানে তো সন্ধিয়া হ'লে মানুহ বেছি হ'ব এতিয়া দিনৰ কাৰণে মানুহ নাই আৰু তামাম ৰ'দ পৰিছে আজি পুৰা লাইট লগাই দিছে ইয়াত মানে ৰাতি আহিলে ভাল লাগিব এতিয়া আমি দিনত আহিছোঁ যে সেইকাৰণে এতিয়া ভাল নালাগিব মানে দিনততো লাইট দিলে নেদেখিব ন এতিয়া ৰাতি ইয়াত তামাম লাইটিং হ'ব মানে দেখিছে কিমান ধুনীয়া ধুনীয়া চব কালাৰ ফুল লগাই দিছে মানে ইয়াতে ডিজাইনিং এইখিনি পৰাটো আৰু মজা ভিডিঅ' হৈ আছেনে এইখিনি পৰাটো আৰু মজা মণ্ডপটো দেখা আছে আপোনালোকে মানে দুৰ্গা পূজাৰ সময়ত ইমানেই পূজা পাতে আপোনাৰ 100 মিটাৰ যোৱাৰ পিছতে আপুনি এটা মণ্ডপ পাব 100 মিটাৰ যাব এটা মণ্ডপ পাব 100 মিটাৰ যাব এটা মণ্ডপ পাব মানে এইটো এটা বহুত 100 মিটাৰ গ'লে আপুনি এটা মণ্ডপ পাব এতিয়া এইটো এটা ওলাই আহিলোঁ আৰু এটা মণ্ডপ দেখাইছোঁ আপোনালোকে এইটো হৈছে এটা মণ্ডপ মানে ক'লোঁ আৰু 100 মিটাৰ ভিতৰতে এটা পাবই ধুনীয়া এটা মণ্ডপ মানে ধুনীয়া